ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা যিজনৰ প্ৰথম কোভিড পজিটিভ ওলাইছিল তেওঁ পুনৰ কোভিডত আক্ৰান্ত হয়। তেওঁ বৰ্তমান পৰিছে চাইনাৰ উহান চিটিৰ মেডিকেল কলেজত। তেওঁ বৰ্তমান পুনৰ ভেকচিন লোৱাৰ পাছতো কোভিডত আক্ৰান্ত হৈ পৰে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এতিয়া কোভিডৰ ভেকচিনৰ ওপৰত আৰু আপোনাৰ ব্লেক ফাংগাছৰ ভেকচিনৰ ওপৰত কোনো ধৰণৰ টেক্স নলয়। যিটো আপোনাৰ বেলেগ দেশৰ পৰা ইম্পৰ্ট কৰা হৈছিল, বেলেগ দেশৰ পৰা অনা হৈছিল, তাতে আপোনাৰ যি শ্বিপিং টেক্স বা আপোনালোকৰ ইম্পৰ্ট টেক্স লগোৱা হৈছিল, সেই টেক্স এতিয়া কোনো ধৰণৰ ভেকচিনৰ ওপৰত এপ্লাই নহ'ব। এইটো সুখবৰ, যিহেতু এতিয়া ভেকচিনৰ দাম ইম্পৰ্ট ডিউটি নোলোৱাৰ ফলত বহুত পৰিমাণে কমি যাব। নৰ্থ কোৰিয়াই নিজৰ বিবাহিত মহিলাবিলাকক যিসকলে বৰ্ডাৰৰ কাষত থাকে তেওঁলোকক চিমেণ্টৰে ইটা বনাব দিছে আৰু সেই ইটাৰে বৰ্ডাৰৰ ৱালৰ কামত নিয়োজিত হ'ব দিছে, যাতে চাইনা আৰু নৰ্থ কোৰিয়াৰ বৰ্ডাৰখন পুনৰ ইটাৰে সজাব দিছে। কোভিড-19ৰ ফলত যিবিলাক আমি ৱেষ্ট মানে লেতেৰা বস্তু যিমান পেলাইছিলোঁ বা যিমান পৰিমাণে লেতেৰা বস্তুবোৰ জমা হৈছে এইটো ইয়াৰত সাগৰত পেলোৱা প্লাছ আপোনালোকৰ যিবিলাক বেয়া জেগাত পেলাইছিলোঁ ইমানকৈ ভৰি পৰিছে যে তাক আপোনালোকে আকাশৰ পৰাও দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। ৰাছিয়াই যি স্পেচ ষ্টেচন নিৰ্মাণ কৰিছিল য'ত আপুনি মহাকাশত থাকি ৰিচাৰ্জ কৰিব পাৰে, মানে তাতে আপোনাৰ গ্ৰেভিটি নাথাকে, তাতে আপোনাৰ চাইণ্টিষ্টসকলে ৰিচাৰ্জ কৰে আৰু তাৰ পৰা এতিয়া ৰাছিয়াই ওলাই আহিব। কাৰণ এইটো ৰাছিয়াই স্পেচ ষ্টেচনটো নিৰ্মাণ কৰা হৈছে, ৰাছিয়া আমেৰিকা বহুতো দেশ মিলি স্পেচ ষ্টেচনটো নিৰ্মাণ কৰা হৈছে। এতিয়া ৰাছিয়াই পুনৰ নিজাকৈ স্পেচ ষ্টেচন নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে। এতিয়া চাইনাইটো নতুনকৈ আপোনাৰ স্পেচ ষ্টেচন লঞ্চ কৰি দিছে আৰু তাতে তেওঁলোকৰ নিজা চাইণ্টিষ্টবিলাক আছে। আপোনালোকে স্পেচ ষ্টেচনৰ এটা ভিউ দেখা পাইছে ভিডিঅ'টোত। এইটো হৈছে আপোনালোকৰ স্পেচ ষ্টেচন আৰু এনেকৈ ই আৰ্থৰ চাৰিওফালে অৰ্বিট কৰি থাকে আৰু ইয়াত বিভিন্ন ধৰণৰ চাইণ্টিফিক ৰিচাৰ্চ কৰা হয় আৰু নতুন পৰ্যবেক্ষণ ইয়াতে চলি থাকে। আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য বাহিনী ওলাই অহাৰ পাছতে তালিবান পুনৰ শক্তিশালী হৈ পৰে আৰু আফগানিস্তানৰ বিভিন্ন অংশ নিজৰ দখললৈ লৈ লয়। এতিয়া ৰাছিয়া আমেৰিকা মিলিত হৈ পুনৰ তাতে আৰ্মি জইন কৰিব আৰু তালিবানক কেনেকৈ হ্ৰাস কৰিব লাগে তালৈকে ডিছকাছ কৰিব লাগে। ইয়াত ইণ্ডিয়াও জইন হোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰে তালিবানক সহায় কৰি আছে আপোনালোকৰ পাকিস্তানে অস্ত্ৰ আৰু পইচাৰে। কেনেদৰে মানে পাকিস্তানকতো জানে আপোনালোকে, তেওঁলোকে টেৰৰিষ্টক সদায় নিজৰ সহায় কৰে। DRDOৱে আৰ্মিত ড্ৰোন অন্তৰ্ভুক্ত কৰিব আৰু ইয়াৰ ফলত যাতে জম্মুৰ দৰে পুনৰ আক্ৰমণ সংঘটিত নহয় তাৰ বাবে ইয়াক নিয়োগ কৰা হ'ব আৰু নতুন ৰাডাৰ ছিষ্টেম আপোনালোকৰ বৰ্ডাৰ এৰিয়াত নিয়োজিত কৰা হ'ব। গুগলৰ ওপৰত ফ্ৰান্স গভৰ্ণমেণ্টে 4,400 কৰোৰ টকাৰ ফাইন লগায়। কাৰণ মানে আপোনাৰ গুগল আৰু ফ্ৰান্সৰ যিটো নিউজ কপি আছিল, মানে গুগলৰ তাতে যিটো নিউজ আপলোড দিয়া হৈছিল ফ্ৰান্স গভৰ্ণমেণ্টৰ দ্বাৰা বা তাৰে চেনেলবিলাকৰ দ্বাৰা তাৰ লগত ইছ্যু চলি আছে আৰু এই ইছ্যুৰ কাৰণে গুগলৰ পৰা 4,400 কৰোৰ টকাৰ ফাইন লগোৱা হৈছে। প্ৰশান্ত মহাসাগৰত পোৱা গৈছে গ্লাছ অক্টোপাছ। ই দেখিবলৈ এনেকুৱা মানে গ্লাছ টাইপৰ আপোনালোকে দেখা পাইছে ইয়াতে। একদম ইপাৰ সিপাৰ পুৰা দেখা পায়, এনেকুৱা প্ৰথম প্ৰজাতিটো দেখা পাইছে অক্টোপাছৰ। আৰু এইটো অক্টোপাছ কালি পোৱা গৈছিল প্ৰশান্ত মহাসাগৰত। সকলোতকৈ ডাঙৰ গল্ডফিছ আপোনালোকে দেখা পাইছে, ইয়াত গল্ডফিছ পোৱা গৈছিল USA লেকত এটা। আৰু গল্ডফিছ বৰ্তমান ইমান ডাঙৰ নহয়, আপোনালোকে ইয়াত দেখা পাইছে ভিডিঅ'টোত একদম এনেকুৱা টাইপৰে গল্ডফিছবিলাক থাকে, ইয়াতকৈ ডাঙৰ নহয়, কিন্তু এইবাৰ ইমান ডাঙৰ গল্ডফিছটো পোৱা গৈছে। ইণ্ডিয়ান ক্ৰিকেটাৰ যোনে 1983 চনত ৱৰ্ল্ড কাপ জিকিছিল, তেওঁৰ যোৱাকালি মৃত্যু হয়। 66 এজত তেওঁৰ মৃত্যু হয় আৰু এই মৃত্যুৰ কাৰণ এতিয়া বৰ্তমান হাৰ্ট এটেকৰ কাৰণে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দিল্লী গভৰ্ণমেণ্টে 300 ইউনিট ইলেক্ট্ৰিচিটি সকলৰ বাবে ফ্ৰীকৈ দিব, এইটো কেজৰিৱালে আপোনাৰ কালি এনাউন্সমেণ্ট কৰে। আৰু অসমত চাওক প্ৰতিটো টাইমতে আমাৰ ইলেক্ট্ৰিচিটি বিল বাঢ়িয়ে আছে।